নমস্কাৰ, ময়াংক মেমৰিজৰ অন্য এটি ভিডিঅ'লৈ পুনৰ সকলোকে স্বাগতম জনাইছোঁ। আজি যিটো ভিডিঅ' হ'বলৈ গৈ আছে প্ৰকৃতি প্ৰেমীসকলে খুবেই ভাল পাব, কাৰণ আজি প্ৰাকৃতিক পৰিৱেশেই বেছিকৈ দেখাম বুলি ভাবিছোঁ। আৰু এতিয়া আমি দীপৰ বিলৰ পাৰত কিছু ৰৈছোঁ, ডাবৰ পানী অলপ খাই লওঁ বুলি। যিহেতু খুব গৰম, ডাবৰ পানী খালে অলপ গাটো শীতল পৰিব। আৰু ভিডিঅ'টো চাই থাকক শেষলৈকে। এতিয়া আমি আহিছোঁ ভীমাশংকৰ দ্বাদশ জ্যোতিৰ্লিংগ ধামত। চাৰিওফালে ইমান সেউজীয়া, চাওকচোন, ইমান ভাল লাগিছে পৰিৱেশটো। আৰু গাড়ী আমি ইয়াতেই পাৰ্কিং কৰিলোঁ, যিহেতু আগলৈ খোজকাঢ়িয়েই যাব লাগিব। সন্মুখত এয়া গণেশ মন্দিৰ। প্ৰথমে আমি গণেশ বাবাক সেৱা কৰি লওঁ। আৰু এতিয়া আমি গৈ আছোঁ শিৱ বাবাৰ দৰ্শন কৰিবলৈ। আৰু গণেশ মন্দিৰৰ পৰা বাবাৰ ধামলৈ প্ৰায় 6-7 মিনিটমানৰ ৰাস্তা হ'ব। আৰু এইখিনি খোজকাঢ়িয়ে যাব লাগিব, কিন্তু যিমান ধুনীয়া পৰিৱেশ এটাৰ মাজেৰে যাব লাগে, কোনো কষ্ট অনুভৱেই নহয়। চাওকচোন, চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া। ইমান ধুনীয়া পৰিৱেশে ইয়ালৈ অহা প্ৰতিজন ভক্তৰে মন নিশ্চয়কৈ মুগ্ধ কৰিব। এইটো চাওকচোন, পদুম পুখুৰীও আছে। পাৰটো চাগে ধুনীয়াকৈ বান্ধিব, কিন্তু সম্পূৰ্ণ হোৱা নাই, হ'লে আৰু ধুনীয়া লাগিব। আৰু কিছু গ'লে বাবাৰ ধাম পামেই আমি। এয়া ডাকিনী পাহাৰ, ডাকিনী পাহাৰতেই অৱস্থিত ভীমাশংকৰ দ্বাদশ জ্যোতিৰ্লিংগ ধাম। এয়া গুৱাহাটীৰ পামহিত হয়। প্ৰকৃতিৰ মনোমোহা ৰূপ দৰ্শন কৰি কৰি এয়া আমি আহি পালোহি বাবাৰ ধাম। লাহে 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 কোৱা হয়, স্বয়ং ভোলেনাথ য'ত য'ত আৱিৰ্ভাৱ হৈছিল তাত শিৱলিংগক জ্যোতিৰ্লিংগ হিচাপে পূজা কৰা হয়। ইয়াতেও স্বয়ং ভোলেনাথ আৱিৰ্ভাৱ হৈছিল আৰু জ্যোতিৰ্লিংগৰ ৰূপত সদায় বিৰাজমান হৈ আছে। আৰু ইয়াতেও এটা কাহিনী আছে। কাহিনীটো মই যেনেকৈ জানো তেনেকৈ অলপ কৈছোঁ বাৰু। কুম্ভকৰ্ণৰ পুত্ৰ ভীমাসুৰৰ জন্ম কুম্ভকৰ্ণৰ মৃত্যুৰ পিছত হৈছিল। যেতিয়া ভীমাসুৰ ডাঙৰ হৈ মাকৰ পৰা গম পালে যে দেউতাকৰ মৃত্যু ৰাৱণৰ যুদ্ধত ৰামৰ হাতত হৈছে, তেতিয়া ভীমাসুৰে প্ৰতিশোধ ল'বৰ বাবে ঘোৰ তপস্যা কৰি ব্ৰহ্মাৰ পৰা অধিক শক্তিশালী হোৱাৰ বাবে বৰ লয়। আৰু বৰ পাই ভীমাসুৰে দেৱলোক তথা পৃথিৱীলোক সকলোতে আক্ৰমণ কৰিব ধৰিলে। আৰু এনেকৈয়ে পৃথিৱীলৈ আহিল। কামৰূপৰ ৰজা সুদক্ষিণক যুদ্ধত হৰুৱাই পেলাই বন্দী কৰি থ'লে। আৰু তেতিয়া ৰজা সুদক্ষিণে শিৱলিংগ এটি সাজি তাতেই ভগৱান ভোলেনাথক আৰাধনা কৰিব ধৰিলে। আৰু ভীমাসুৰে যেতিয়া গম পালে কথাটো, তেতিয়া শিৱলিংগটো ভাঙি দিবৰ চেষ্টা কৰিলে। আৰু তেতিয়াই ভোলেনাথ স্বয়ং আৱিৰ্ভাৱ হ'ল আৰু ভীমাসুৰক বধ কৰি নিজৰ ভক্তক উদ্ধাৰ কৰিলে। আৰু তাৰপিছতে এই ঠাইত প্ৰভু ভোলেনাথ জ্যোতিৰ্লিংগৰ ৰূপত সদায় বিৰাজমান হৈ ৰ'ল। আৰু এইখিনিয়ে আৰু কাহিনীটো। যদি কোনোবাই কিবা ভুল পায় তেতিয়াহ'লে কমেণ্ট কৰি শুধৰাই দিব বুলি আশা কৰিছোঁ। ইয়াতে বাবাৰ ধামত মন্দিৰ হিচাপে তেনেকুৱা নাই,
কিন্তু সেয়া যে হালধীয়া তম্বুটো দেখিলে তাৰে তলতে জ্যোতিৰ্লিংগটো প্ৰত্যক্ষ কৰিব পালোঁ। আৰু এয়া ভীমাশংকৰ জ্যোতিৰ্লিংগ হৈছে দ্বাদশ জ্যোতিৰ্লিংগৰ ভিতৰত ষষ্ঠতম। মানে মোৰ পৰিৱেশটো এৰি যাব একেবাৰে মন যোৱা নাই, মানে আকৰ্ষণ কৰিছে মোক এই সেউজীয়া পৰিৱেশটোৱে। আৰু এতিয়া আমি আহিছোঁ গুৱাহাটী পাঞ্জাবাৰী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ। ইয়াতো খুব সুন্দৰ পৰিৱেশ এটা দেখিবলৈ পাইছোঁ। যিমান দূৰ সম্ভৱ মই মোৰ কেমেৰাৰে দেখাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। চাওকচোন, ইমান ভাল লাগিছে। গছবন ফুলবোৰেও যেন ইয়ালৈ অহা প্ৰত্যেককে সম্ভাষণ জনাবলৈকে ৰৈ আছে। ইয়াতে প্ৰথমে আমি ময়ংকৰ সৈতে ৰং ধেমালি অলপ কৰি লওঁ বলকচোন। এইফাল দি আহা। এনেকে বহি দিয়া। আইডিয়া চুচুৰবৰ কাৰণে ইমান ভাল পায়। ৰবা ৰবা, ভয় নকৰিছো ন আমাৰ হলটো। ময়ংকে ফাৰ্ষ্ট টাইম এনেকৈ চুচুৰাত উঠিছে, তথাপি ভয় কৰা নাই, মানে আচৰিত লাগিছে। এই দিয়া হাতেৰে দিয়া, বঢ়িয়াকৈ থকা। এইফালে চাই দিয়াচোন একবাৰ, কেনেকুৱা লাগিছে, কেনেকুৱা লাগিছে। এইফালে নহয়, এইফালে এইটো চোৱাচোন কি ঘৰিয়ালটো দেখিছা, হাতীটোৰ কি কৰিছে, ভৰিত কামুৰি দিছে। এই যে ঘৰিয়ালটো আৰু হাতীটো দুজন ৰজা হয়, আৰু দুয়োজনেই মুনিৰ অভিশাপত এনেকৈ জন্ম লয়, আৰু বিষ্ণুৰ স্পৰ্শত দুয়োজনে মুক্তিও লাভ কৰে। আৰু এই কাহিনীটো বহুতেই জানে আৰু হয়তো বহুতেই নাজানেও। আৰু এই কাহিনীটো ইয়াতে সুন্দৰকৈ লিখি থোৱা আছে, গ্ৰাস ব্ৰজেন্দ্ৰ উপাখ্যান বুলি। আজিকালি যিহেতু সৰু ল'ৰা ছোৱালীবিলাকেও মোবাইলৰ সৈতে বেলেগ এখন জগতত সোমাই থাকে, আৰু কাৰ্টুন, ভিডিঅ' গেম এইবিলাকতে মন মগজু সীমাবদ্ধ থাকে। গতিকে এনেকুৱা পৰিৱেশত মাজে সময়ে উলিয়াই আনিলে সিহঁতৰ শাৰীৰিক মানসিক বিকাশ হোৱাৰ লগতে জ্ঞান আহৰণৰ পৰিসৰ বৃদ্ধি পাব। এয়া হ'ল সাহিত্য আৰু সংগীত নাটক ভৱন, আৰু এয়া পূৰ্বজ্যোতি সংগ্ৰহালয়। আৰু এতিয়া আমি ইফালেৰে ওপৰলৈ
আগুৱাই যাম। আৰু এয়া চাওকচোন নামঘৰটো ইমান ধুনীয়া। পৰি যাবা। আৰু আমি এতিয়া মিউজিয়ামখনৰ ভিতৰ ভাগ চাই ওলাই আহিলোঁ। খুব ভাল লাগিল। তাত অসমীয়া সমাজ তথা অসমীয়া সংস্কৃতিৰ লগত জড়িত সা সঁজুলি, আচবাব, অসমৰ জাতি জনগোষ্ঠী, সাজ-সজ্জা, কলা কৃষ্টি আদি সকলোবোৰ নামসহ ধুনীয়াকৈ প্ৰদৰ্শন কৰি থোৱা আছে। চাওকচোন কৃষ্ণচূড়া কেইজোপাৰ সৈতে এই ঠাইখিনি কিমান ধুনীয়া লাগিছে। ঠাইখিনিৰ সৌন্দৰ্য উপভোগ কৰিম বুলি ইয়াতে কিছু ৰৈ দিছোঁ আৰু খুব ভাল লগা অনুভৱ এটা হৈছে। গছ ভাল পোৱা, ফুল ভাল পোৱা যিসকলে এই ভিডিঅ'টি চাই আছে আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে। আৰু এয়া চাওক আমাৰ দাদাই গছৰ তলত বহিয়ে দিলে আৰু দেউতাও কিছু ৰৈ দিছে ইয়াতে। আৰু এইফালে মা, মাহী, বাবাহঁতে ময়াঙ্কৰ পিছে পিছেই এনেকৈয়ে সুন্দৰ পৰিৱেশত সুন্দৰ দিন এটি পাৰ কৰিলোঁ। লগতে আপোনালোককো দেখাই গ'লোঁ আৰু আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আহিম। আজিলৈ ইমানেই, ধন্যবাদ।